নমস্কাৰ স্বাগতম জনাইছো ধীৰাজ এণ্টাৰটেইনমেণ্ট এণ্ড ব্লগিং ইউটিউব চেনেললৈ পোনপ্ৰথমে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ আগৰ ভিডিঅ'টোত ইমানখিনি সঁহাৰি দিয়াৰ বাবে মই আপোনালোকক আজি এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমৰ 10 গৰাকী ইউটিউবাৰৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ আজি মই কোন শীৰ্ষত এই 10 গৰাকী ইউটিউবাৰ আছে আপোনালোকে জানিবলৈ পাব মোৰ দৃষ্টিত তেওঁলোকেই চাগে শীৰ্ষত আছে সেইবাবে মই তেওঁলোকক ৰখাইছোঁ আৰু কোনোবা যদি ইয়াত বাদ পৰি গৈছে তাৰ বাবে প্ৰথমে মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিছোঁ মোৰ দৃষ্টিতনো কোন আছে শেষলৈকে আপোনালোকে চাই থাকক 10 গৰাকী বিখ্যাত ইউটিউবাৰ কোননো মোৰ দৃষ্টিত আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ তে বলক আমি ৰাইজ ভিডিঅ'টো মাজলৈ আগবাঢ়ো হয় মই 10 নম্বৰ স্থানত ৰখাব বিচাৰিছোঁ মনোজ ভাইৰ বৰ্তমানৰ ছাবস্ক্ৰাইবাৰ হৈছে 3.44 লাখ অৰ্থাৎ 3,44,000 ছাবস্ক্ৰাইবাৰ বৰ্তমান মনোজ ভাইৰ চেনেলত উপলব্ধ তাৰ পিছত মই 9 নম্বৰ স্থানত ৰখাব বিচাৰিছোঁ অসমৰ ডেকাৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ হৈছে 4,89,000 তেওঁ অসমৰ 9 নম্বৰ স্থানত মই ৰখাব বিচাৰিছোঁ অসমৰ ভিতৰত আৰু 8 নম্বৰ স্থানত ৰখাব বিচাৰিছোঁ মই বিকাশ আমিনৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ হৈছে 5.98 লাখ অৰ্থাৎ 5,98,000 ছাবস্ক্ৰাইবাৰ বৰ্তমান বিকাশ আমিনৰ আৰু মই 7 নম্বৰ স্থানত ৰখাব বিচাৰিছোঁ নীলোৎপল চলিহা সকলো মানুহৰ ইণ্টাৰভিউ লয় তেওঁৰ বৰ্তমানৰ ছাবস্ক্ৰাইবাৰ হৈছে 6.55 লাখ বৰ্তমান 6,55,000 মই 6 নম্বৰ স্থানত ৰখাব বিচাৰিছোঁ অসমৰ বিখ্যাত এজন ৰোষ্টাৰ মিষ্টাৰ ৰাজাৰ বৰ্তমানৰ ছাবস্ক্ৰাইবাৰ হৈছে 6.73 লাখ অৰ্থাৎ 6,73,000 ছাবস্ক্ৰাইবাৰ বৰ্তমান মিষ্টাৰ ৰাজাৰ মই 5 নম্বৰ স্থানত ৰখাব বিচাৰিছোঁ অসমৰ জনপ্ৰিয় ব্লগিং ইউটিউবাৰ এজন বিখ্যাত ৰাইডাৰ বুলি ক'ব লাগিব তেখেতে ভাৰতৰ বিভিন্ন জেগা গৈ আহিছে আই লাভ ট্ৰেভেল এণ্ড ফুডৰ বিকাশ চেত্ৰী তেওঁৰ সম্পূৰ্ণ নাম আই লাভ ট্ৰেভেল এণ্ড ফুড চেনেলটো যোনে চলাই আছে তেওঁৰ নাম বিকাশ চেত্ৰী তেওঁ বৰ্তমান ছাবস্ক্ৰাইবাৰ হৈছে 6.96 লাখ অৰ্থাৎ 6,96,000 তেওঁ 5 নম্বৰ স্থানত আছে আৰু 4 নম্বৰ স্থানত ৰখাব বিচাৰিছোঁ অসমৰ জনপ্ৰিয় ইউটিউব চেনেল আছামিজ মিক্সাৰ চেনেলটো চলাই আছে অসমৰ এজন বিখ্যাত ব্যক্তি ভূষণ পাঠকে সকলো মানুহৰ ইণ্টাৰভিউ লয় সকলো বিখ্যাত ব্যক্তিৰ ইণ্টাৰভিউ লয় তেওঁৰ মোৰ দৃষ্টিত তেওঁ অসমৰ 4 নম্বৰ স্থানত আছে আৰু অসমৰ 3 নম্বৰ স্থানত ৰখাব বিচাৰিছোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা তেখেতৰ ফাৰ্ষ্ট চেনেল ডিম্পু বৰুৱা সেই চেনেলটো মই 3 নম্বৰ স্থানত ৰখাব বিচাৰিছোঁ তেওঁৰ বৰ্তমানৰ ছাবস্ক্ৰাইবাৰ হৈছে 13.8 লাখ ছাবস্ক্ৰাইবাৰ ডিম্পু বৰুৱাৰ 2 নম্বৰ স্থানত ৰখাব বিচাৰিছোঁ ভইচ আছাম এটা কমেডিৰ শ্বৰ্ট ফিল্ম বনাই থাকে এই চেনেলটোত তেওঁলোকৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ হৈছে 17.3 লাখ মই 2 নম্বৰ স্থানত সেইবাবে ৰখাব বিচাৰিছোঁ ভইচ আছাম আৰু প্ৰথমত একেবাৰে শীৰ্ষত নম্বৰ 1ত ৰখাব বিচাৰিছোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ছেকেণ্ড চেনেল ডিম্পুজ ব্লগৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ 19.2 লাখ আৰু 20 লাখ হ'বলৈ আৰু বেছি নালাগে সকলোৱে তেওঁক ছাপোৰ্ট কৰি আহিছে আৰু ছাপোৰ্ট কৰক 20 লাখ হ'বলৈ গৈ আছে তেওঁ অসমৰ নম্বৰ 1 ব্লগাৰ ডিম্পু তো গাইছ আপোনালোকে দেখিবলৈ পালে অসমৰ 10 গৰাকী বিখ্যাত ইউটিউবাৰ আপোনালোকে ইয়াত বেয়া পাব নালাগে যোনে ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট আৰু চেনেলটোলৈ নতুনকৈ যোন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম আকৌ এটি ভিডিঅ'ত আপোনালোকক লগ পাম ধন্যবাদ